Hello guys, welcome back to my channel Partha's Vlog. তো মই আজি আপোনালোকক মানে কোনো ধৰণৰ ব্লগ ভিডিও দেখাব আহা নাই মানে মই আজি ক'ব গৈ আছো মই মানে এইখন ইউটিউব চেনেল মানে যিদিনৰ পৰা ষ্টাৰ্ট কৰিছিলো তাৰ পিছত ষ্টাৰ্ট কৰাৰ পৰা লৈকে মই মোৰ ফাৰ্স্ট ভিডিও মানে মোৰ যিসকল নতুন সাবস্ক্ৰাইবাৰ তো হিসকলে তো মোৰ ফাৰ্স্ট ভিডিও চাগে দেখা নাই তো মোৰ ফাৰ্স্ট ভিডিও আজি দেখাম তাৰ পিছত মই কোনদিনা ইউটিউব চেনেল ওপেন কৰিছিলো এইবিলাক ভিডিও তো গোটেইগিলান আজি মই দেখাম তো বলক ভিডিওটো আৰম্ভ কৰো তো গাইস মোৰ ইউটিউব চেনেলখন যিখন মোৰ ইউটিউব চেনেলখন ইমান ডাঙৰ চেনেল নহয় মানে সৰু সৰু চেনেল মানে মই যেতিয়া ফাৰ্স্ট মোৰ চেনেলখন খুলিলো তেতিয়া মানে মই ভিডিও বনাব ইমান লাজ পাইছিলো মানে এই ক্যামেৰাৰ আগত কোনো ভিডিও মানে বনাব পৰা নাছিলো তো মোৰ ফাৰ্স্ট চেনেলখন মই মানে যেদিনা ষ্টাৰ্ট কৰিছিলো হেতু আছিল 30 সেপ্টেম্বৰ মানে সেপ্টেম্বৰ মাহৰ 30 তাৰিখত মই 2022ত মোৰ চেনেলখন ষ্টাৰ্ট কৰিছিলো তো মানে বনাব পৰা নাছিলো ভালকে তো মই তো চেনেল বনাইছিলো আগতে মানে হেৰি 29 সেপ্টেম্বৰত মই চেনেলখন বনাইছিলো 30 সেপ্টেম্বৰত মই সকলোকে ক'লো যে মই এটা চেনেল বনাইছো মানে এটা দাদাক ক'লো তো দাদাই ক'লে তো চেনেল বনোৱা হোৱাই নাই মানে মই আধা চেনেল বনাইছিলো মানে হাফ চেনেল বনাইছিলো ফুল চেনেলখন বনাব পৰা নাছিলো তো চেনেল বনাইছিলো তো ফাৰ্ষ্টত তো মোক বিৰাট লাজ লাগিছিল ভিডিও বনাওঁতে তো ফাৰ্ষ্টত মই মানে কেনেকুৱা ভিডিও মানে আপলোড দিছিলো আপোনালোকে দেখিব পাৰে তো মোৰ ভিডিও যিখন আছিল সেইটো হল মোৰ মানে ইয়াতে বৰপেটা ৰোডত এটা মানে ৰাস মেলা যিখন হয় ৰাস মেলাত ফাংচনত এজন সিঙ্গাৰে আমাৰ বৰপেটা ৰোডৰে সিঙ্গাৰে গান গাব আহিছিল তো সেইখন ভিডিও বনাই মই ইউটিউবত আপলোড কৰিছিলো আৰু মোৰ ইউটিউব চেনেলখন বনোৱাৰ পিছত মোৰ ফাৰ্স্ট ভিডিও মানে ভিডিওখন কৰি এডিট কৰি তাৰ পিছত এৰা ভিডিওবিলাক মানে ফাৰ্ষ্টত মইতো এইখন মোবাইল নতুন লৈছিলো মোৰ ফাৰ্স্ট মোবাইল এইখন হয় এইটো Samsung Galaxy M01 এইটো আপোনালোকে চাব পাৰে তো এইটো মানে কাভাৰখন খুলি দেখাই আছো এইটো মোবাইলেৰে মই ভিডিও বনাইছিলো এইটো চাওক এইটো মোৰ কাভাৰ এইটো মোবাইলেৰে মই ইউটিউবত ভিডিও বনোৱা আছিল আগত তো এইটো মোবাইল ক্যামেৰা ইমান ভাল নহয় তো ফাৰ্স্ট ভিডিওখন মই এইটোৰেই আপলোড কৰিছিলো আৰু ইমান এডিটৰ জানা নাছিলো প্লাছ মই হেৰিও কৰা নাছিলো থাম্বনেলো ভালকে বনাব পৰা নাছিলো তো মোৰ ফাৰ্স্ট ভিডিও থাম্বনেল আৰু হেৰি এইটো চাওক মোৰ এইটো ফাৰ্স্ট ভিডিও হয় আঠিয়াবাৰী মানে ৰাস মেলাৰ গান তো এনেকুৱা মই ভিডিও বনাইছিলো আঠিয়াবাৰী মহোৎসৱৰ গান তো এনেকুৱা ভিডিও বনোৱা আছিল আৰু ভিডিওখনত কোনো ধৰণৰ মই মানে হেৰি কৰা নাছিলো এইটো চাওক মই আগত কাইন মাষ্টাৰেৰে ভিডিও বনোৱা আছিল কাইন মাষ্টাৰ এপৰ দ্বাৰা এডিট কৰিছিলো তো এতিয়া এইটো ভিডিওৰ ভিউজ ইমান নাই মানে মোৰ এতিয়াও ভিডিওত ইমান ভিউজ নাহে আপোনালোকে জানে আজিৰ কাৰণে ইমানখিনিয়ে দেখা হ'ব নেক্সট এটা ভিডিওত বাই বাই